পোষ্ট অফিসত সুপাৰহিট আঁচনি মাত্ৰ আপুনি 3 মাহত টকা দুগুণ কৰিব পাৰিব। কেনেকৈ আপুনি 3 মাহত টকা দুগুণ কৰিব পাৰিব আৰু এই আঁচনিটো কি সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। ডাকঘৰৰ দ্বাৰা বিভিন্ন আঁচনি পৰিচালনা কৰা হয়। ডাকঘৰে সকলো বয়সৰ লোকৰ কথা মনত ৰাখি এই আঁচনিবোৰ চলায়, যি যুৱৰ পৰা শ্ৰেষ্ঠ নাগৰিকৰ পৰা লাভান্বিত হ'ব পাৰে। আজি আমি আপোনাক এটা বিশেষ আঁচনিৰ বিষয়ে ক'ম য'ত আপুনি দুগুণ টকা পাব। এই আঁচনিৰ জৰিয়তে আপুনি সহজে বহু টকা ঘটিব পাৰিব। এয়া হৈছে ডাকঘৰৰ কিষাণ বিকাশ পত্ৰ আঁচনি। কিষাণ বিকাশ পত্ৰ হৈছে ভাৰত চৰকাৰৰ এককালীন বিনিয়োগ আঁচনি য'ত নিৰ্ধাৰিত সময়ৰ ভিতৰত আপোনাৰ ধন দুগুণ হয়। কিষাণ বিকাশ পত্ৰ দেশৰ সকলো ডাকঘৰ আৰু ডাঙৰ বেংকত থাকে। ইয়াৰ পৰিপক্কতাৰ ম্যাদ বৰ্তমান 124 মাহ। নিম্নতম বিনিয়োগ হৈছে 1000 টকা। সৰ্বাধিক বিনিয়োগৰ কোনো সীমা নাই। পৰিকল্পনাটো বিশেষকৈ কৃষকসকলৰ বাবে তেওঁলোকৰ ধন দীৰ্ঘদিন ধৰি সঞ্চয় কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। বন্ধুসকল, পোষ্ট অফিচে আপোনালোকৰ কাৰণে এক সুবিধা দাঙি ধৰিছে যে আপোনালোকে পোষ্ট অফিচত একাউণ্ট কৰি আপোনালোকে আপোনালোকৰ টকা 3 মাহত দ্বিগুণ কৰিব পাৰিব। এইটো বিশেষকৈ কৃষকসকলৰ বাবে সুবিধা হৈছে কিয়নো কৃষকসকলে তেওঁলোকৰ ধন দীৰ্ঘদিন ধৰি সঞ্চয় কৰি ৰাখিব পাৰিব। আৰু এই বিনিয়োগটো কোনে কৰিব পাৰিব? কিষাণ বিকাশ পত্ৰত বিনিয়োগকাৰীৰ বয়স কমেও 18 বছৰ হ'ব লাগিব। যিসকলৰ 18 বছৰ হৈছে তেওঁলোকে এই আঁচনিটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত একক একাউণ্টৰ উপৰিও যুটীয়া একাউণ্টৰো সুবিধা আছে। ইয়াতে আপুনি অকল আপোনাৰ নামতো একাউণ্ট কৰিব পাৰিব নতুবা আপুনি গ্ৰুপ হৈ একাউণ্ট কৰিব পাৰিব। আঁচনিখন নাবালকৰ বাবেও উপলব্ধ, যাক অভিভাৱকে চোৱা-চিতা কৰিব লাগিব। আৰু নাবালকৰ বাবেও এই আঁচনিখন উপলব্ধ। তেওঁলোকেও ইয়াত একাউণ্ট খুলিব পাৰিব আৰু সেই একাউণ্টটো তেওঁলোকৰ অভিভাৱকে চোৱা-চিতা কৰিব লাগিব। এই আঁচনিখন হিন্দু অবিভক্ত পৰিয়াল অৰ্থাৎ HDF বা NIIৰ বাহিৰে ট্ৰাষ্টৰ ক্ষেত্ৰতো প্ৰযোজ্য। কিষাণ বিকাশ পত্ৰত বিনিয়োগ কৰিবলৈ 1000ৰ পৰা 50000 টকালৈকে প্ৰমাণ পত্ৰ আছে যাক ক্ৰয় কৰিব পাৰিব। সুতৰ হাৰ বিত্তীয় বৰ্ষ 21ৰ প্ৰথম 3 মাহ কেপিডৰ সুতৰ হাৰ 6.9% নিৰ্ধাৰণ কৰা হৈছে। ইয়াতে একাউণ্ট খুলিলে আপোনালোকে 6.9% হাৰত আপোনালোকে ৰিটাৰ্ণ পাব। ইয়াত আপুনি 124 মাহত বিনিয়োগ দুগুণ কৰিব পাৰিব। যদি আপুনি 1 লাখ টকা বিনিয়োগ কৰে তেনেহ'লে আপুনি ম্যাদ পূৰ্তিৰ বাবে 2 লাখ টকা পাব। আঁচনিখনৰ পৰিপক্কতাৰ ম্যাদ 128 মাহ। আপুনি 128 মাহ ইয়াতে একাউণ্ট খুলি ৰাখিব লাগিব। আঁচনিখন আয়কৰ আইন 80ৰ অধীনত নাহে, গতিকে যি ঘূৰাই আহে সেয়া কৰ আকৰ্ষণ কৰিব। আঁচনিখনে CDF কৰ্তন নকৰে। আপোনালোকে আঁচনিখনৰ বিষয়ে আৰু অধিক জানিবলৈ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া লিংকটোত যাই কিনে আপোনালোকে চাব পাৰে। আৰু এই আঁচনিখনৰ বাবে আপোনালোকে আবেদন কেনেকৈ কৰিব লাগে তাৰ কাৰণে যদি আপোনালোকে নাজানে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক দেখাই দিম যে আপোনালোকে এই আঁচনিখনৰ বাবে আবেদন কেনেকৈ কৰিব। বন্ধুসকল, আপোনালোকক জনাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।